हेलो गाइस, वेलकम टू यूट्यूब चैनल। तो আপোনালোকে চাই আছে কেপি ৰষ্টাৰ। ওই ভগবান কেলৈ খানি দিলা ছোৱালী বুঢ়ৰে গালত ৰঙা অভিমান ভগবান কেলৈ শিকাই দিলা আজি আমাৰ লগত উপস্থিত আছে আমাৰ মৰমৰ আইতা। তো আইতাৰ কথাটো পাতিম। তো আইতাৰ কথাটো মানে হৈছে, কালি মই আইতা ঘৰলৈ গৈছিলোঁ। তাৰপিছত আইতা ঘৰলৈ আলহী আহিছিলে। তো আইতা আপোনাৰ কালি কি হৈছিলে, তাৰমানে আপুনি চিন্তাত পোৱা যেন লাগিলে, অকণমান চিন্তাত থকা নিচিনা লাগিলে। সেইকাৰণে মই আপোনাৰ ওচৰত কালি সোমাইছিলোঁ। তো আইতা কি হ'ল আপোনাৰ আলহী আহিব। তো আইতাৰ ঘৰলৈ আজি কালি আলহী আহিছিলে, মানে সেইকাৰণে আইতা অকণমান চিন্তাত আছিলে। কিয় বা চিন্তাত আছিলে আইতা? ইটা মাছ আনছি ডাঙৰ, এই ডাঙৰ মাছ ৰান্ধি খুৱাই পেলাই যদি গলত কাটা লাগে, ৰিস্কটো কোনে ল'ব? মইতো ৰিস্কটো ল'বা নোৱাৰিম নহয়। খালে যদি কিবা কিবি উল্টা পুল্টা হৈ যায়, কোনে ৰিস্ক ল'ব? হেবলি কিন্তু লাটু মানে বেয়া পালে নহ'ব। হেবলি কিন্তু সুযোগ বেয়া পালে নহ'ব। মাছ আনিছিলে আপোনাৰ? ইমান ডাঙৰ ডাঙৰ মাছ কে আনবা লাগে? ইটা বাছই কোনি? ইটা মাছ গিটা ধোৱা যায় কাটা দিব। क्या देखना पड़ रहा है अच्छा है मैं अंधा উপায় নাই আৰু। कैसे कैसे लोग रहते हैं यार यहाँ पर। चलो तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा, बता रहे हैं हम।